নমস্কাৰ স্বাগতম আজি এই ব্লগটোলৈ সকলোৱে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজি যেটো আলি-আই-লিগাং সকলোকে আলি-আই-লিগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ ভাই ভনী ককা ভাই সকলোকে সকলোৱে সুন্দৰকৈ আজি আলি-আই-লিগাংটো উদযাপন কৰক যিসকল মিচিং ভাই ভনীসকল আছে তো গাঁৱৰ ঘৰৰ পৰা দেই গাঁৱৰ ঘৰৰ পৰা ওলাই আহিছোঁ ওলাই আহি এয়া পাইছোঁহি আমাৰ এই এৰিয়াটো বহুত ধুনীয়া মানে বহুত ভাল লাগে মানে ঠাণ্ডা পৰিৱেশৰ মাজত কোনো হাই হুলস্থুল গাড়ী মটৰ কিবা কিবি চাউণ্ড টাউণ্ড বুলিবলৈ তেনেকুৱা একো নাই এইটো বহুত বেছি ভাল লগা এটা পৰিৱেশৰ মাজত আমি বসবাস কৰোঁ একদম খাটি গাঁৱলীয়া আমি আহি পাই গ'লোঁ হৈ আমাৰ গাঁৱৰ তিনিআলিতে পাৰ হৈ মই যাম লখিমপুৰ এয়া মই লখিমপুৰ দিশে আগত হ'লোঁ এইবোৰ বিজেপি চৰকাৰ দিনত হোৱা ৰাস্তা দেই বহুত সুন্দৰ ৰাস্তা একদম বহুত বঢ়িয়া ৰাস্তা কৈছোঁ ন মই আগৰ যিবিলাক উন্নয়ন আছে সেই উন্নয়নত মানে একো 1% নাই কিন্তু এতিয়া বৰ্তমান যি উন্নয়ন হৈছে ন মই শলাগ ল'ব লাগিব চৰকাৰখনক কাৰণ ইমান ধুনীয়া কাম কৰিছে ইমান সুন্দৰ ৰাস্তাবিলাক বনাইছে মানে যিবোৰ ৰাস্তাত এইবিলাক ৰাস্তা দেখিছে ন এই ৰাস্তাবিলাক ভঙা চিঙা আছিল মানে দুখন গাড়ী ক্ৰছ হ'বলৈ বহুত অসুবিধা হয় এখন গাড়ী অহাৰ লগে লগে এখন গাড়ী বহুত দূৰ ৰখি দিবলগীয়া হয় তেনেকুৱা জেগাত ঠাইত এতিয়া কি হৈ পৰিলে চাওকচোন আপোনালোকে নিজে অনুমান কৰিব পাৰিছে ন এতিয়া কি হৈ গ'ল ইয়াত বনাই আছে হনুমান মন্দিৰ এইটো হনুমান মন্দিৰ বনাই আছে এইটো হ'বগৈ আৰু হ'ল মানে কম ক্লিয়াৰ হ'ল বেছি দিন নাই আৰু অলপ দিনৰ পিছতে ক্লিয়াৰ হৈ যাব সকলোখিনি ক্লিয়াৰ হৈ যাব এইখন হ'ল দলুৱাত বাগানখনৰ বৰ্তমান পাতবিলাক আকৌ ক'ৰবাত মেলিছে কলম দিছিলে কলম দিয়া পৰ্ব আৰম্ভ হৈছিল কিন্তু এতিয়া আকৌ ক'ৰবাত মেলিছে বাৰু দেই এয়া এইটো ডাঙৰ স্পীড ব্ৰেকাৰ আমি স্পীড ব্ৰেকাৰবিলাক পাৰ হৈ আহিবলগীয়া হয় বৰ কষ্টকৰ হয় আমাৰ কি ক'ব মানে ওচৰত স্কুলখন আছেতো সেইকাৰণে স্পীড ব্ৰেকাৰ দিছে এয়া দেখিছেনে গৰু ছাগলী সকলো দেখাব কৈছোঁ ন মই আমাৰ গাঁৱলীয়া পৰিৱেশৰ মাজত সকলো দেখাব মই আগত এখন গাড়ী গৈ ধুমুহাৰ ৰেখতে মোৰ বহু যুগৰে নাচোঁ এন্ধাৰো সঁচামো বহু যুগৰে নাচোঁ নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত এইখনৰ দলুৱাত বজাৰখন আৰু দেওবাৰ দিনা মই ইয়াতে বেপাৰ কৰোঁ যিহেতু মোৰ সৰুকৈ এটা বিজনেছ আৰম্ভ কৰিছোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ মাজত দেওবাৰ দিনটো যিটো আমি ঘৰতে থাকোঁ এনেই থাকোঁ গতিকে এনেই থকা সময়খনত আমি কিবা এটা কৰ্ম কৰিব লাগিব ন অসমীয়া হিচাপে আমি যদি ওলাই নাহোঁ গতিকে সেইটো বেয়া কথা একচুৱেলি সকলোকে বেলেগক বাহিৰৰ পৰা ইয়াত কৰ্ম কৰিব সেইটো কথা নহয় আমিও কৰ্ম কৰিব লাগে আমি কি কাম কৰি খাব নোৱাৰোঁ নেকি গতিকে বেপাৰ সৰু ডাঙৰ কথা নাই গোটেই বিজনেছটো বিজনেছেই গতিকে মই সৰুকৈ কিবা এটা আৰম্ভ কৰিছোঁ গতিকে সেই আৰম্ভ কৰা দিনটো ধৰি আজি 4টা সপ্তাহমান কাম কৰিলোঁ ভালেই হৈ দেখিছোঁ মই যি সঁহাৰি পাইছোঁ ৰাইজৰ সঁহাৰি ভাল গতিকে এনেকুৱা ভাল সঁহাৰি পালে আৰু কি লাগে ন গতিকে উৎসাহিত কৰিছে বহুতে আৰু বহুতে বেয়াও পাইছে যে কামটো কৰি বেয়া হৈছে এইটো কাম কৰিব নালাগিছিল ইমান পঢ়া শুনা কৰি এইবোৰ কি কাম কৰিছোঁ একচুৱেলি পঢ়া শুনা কৰি কি কৰিছোঁ কি নাই কৰা সেইটো পিছৰ কথা মোৰ যিটো কৰ্মৰ মই যিটো কৰিবলগীয়া কাম মই কৰি ভাল পাইছোঁ মোৰ ভাল পোৱাৰ ওপৰত বেলেগে মান মাতি লাভ নাই প্ৰথম কথা আৰু মই ক'তো চুৰ কৰিব যোৱা নাই ক'ৰবাত ডকাইত কৰিব গৈছোঁ মই নিজৰ কৰ্ম নিজে কৰি খাইছোঁ গতিকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিয়ে মই কাম কৰিছোঁ গতিকে মোক লৈ কোনো মোক সোমোৱাই লাভ নাই গতিকে মই যি কৰিম কৰি যাম অনাগত দিনতো কৰিম সদায় কৰিম চিঞৰ দিনে কৰি যাম গতিকে কামৰ কোনো সৰু ডাঙৰ কাম নহয় কৰ্ম সদায় কৰ্মই ধৰ্ম মানে বাৰু আজি তাতে মানুহ নাই আলি-আই-লিগাং নহয় জানো মিচিং সম্প্ৰদায়ৰ লোকসকলৰ আজি আলি-আই-লিগাং আজি পহিলা বুধবাৰ দলুহাট তিনিআলি মেইন ৰোড দেখিছেনে এয়া মেইন ৰোড পাই গ'লোহি মই কৈছোঁ নহয় আপোনাৰ যিটো ৰাস্তাত মই পাৰ হ'বলৈ ইমান সময় লাগিছিল সেইটো ৰাস্তা পাৰ হওঁতে কিমান সময় লাগিছেনো বেছি সময় লগা নাই দেখিছেনে এইখন হ'ল শিঙৰা নদীখন এইখন হ'ল শিঙৰা নদী স্পীড ব্ৰেকাৰ এইবোৰ চব স্পীড ব্ৰেকাৰ বিচাৰি পোৱাৰ কাৰণে মানে হেৰি হ'ল
এতিয়া মেইন ৰাস্তাত আহি আছোঁ, দেখিছে মেইন ৰাস্তাত গাড়ী যথেষ্ট ভিৰ আছে বাৰু, একো নাই। যিহেতু আমি এইকণ সময় আজি ভিৰটো কমেই দেই, একদম বহুত ভিৰ কম, আজি ভিৰ একেবাৰে নাই। কিয়নো আজি আলিল লিগান ন, এইবোৰ ষ্টুডিঅ'কে বনাইছে, বগা বগা ষ্টুডিঅ'কে বনাইছে। এই ষ্টুডিঅ'কে বা কি কাম আছে মই ইয়াত বুজি নাপাওঁ আৰু দেই, কাৰণ এইবিলাকতো একো কামেই নাই ন। এইখন হ'ল ফৰচুনাৰ, মোৰ সপোনৰ গাড়ী, মোৰ বিৰাট ভাল লগা গাড়ী এখন ফৰচুনাৰ, কিন্তু কপালত নাই। যদি ভগৱানে কয় কেতিয়াবা কপালত হয়তো আহিবও পাৰে, যদি 1 কোটিমান কোৱাত হেৰাই পাওঁ। যদি আপোনালোকে সহায় জনায় তেতিয়া ল'ব পাৰিম, যদি আপোনালোকে সহায় নজনায় আৰু নাই আৰু ন, সেইটোৱে কথা। এইখন হ'ল টাটা, এইখনো বেয়া নহয় গাড়ীখন, এইখনো ভাল লাগে, কিন্তু হ'লেও মই ফৰচুনাৰখন বেছি ভাল পাওঁ। মই গাড়ী ভাল পোৱা গাড়ীৰ ভিতৰত হ'ল টাটা আৰু টয়টা, এই দুটা কোম্পানীৰ গাড়ী মোৰ বিৰাট বহুত বেছি ভাল লাগে। যেনেকুৱাই নহওক গাড়ীবোৰ বহুত ভাল পাওঁ। আপোনালোকে কি কোম্পানীৰ গাড়ী ভাল পায় জনাব না দেই। আহি পালোহি টাউন পোহমা, এখন হ'ল টাউন পোহমা, টাউন পোহমা পালোহি। এই গাড়ীখনত যে পিছফালে যে সেইটো লগাইছে, যে বাম্পাৰডাল লগাইছে, সেইটো আইনমতে লগাব নোৱাৰে, কিন্তু সেইটো আইনমতে লগাব নোৱাৰে, এইটো কোনো ছেফটি নহয়।